নমস্কাৰ, মই মন্তুমণি শইকীয়া। সোণাৰীৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া নামেৰে এইটো খুব সুন্দৰ অনুষ্ঠান, বৃহৎ অনুষ্ঠান হয়, আপোনালোকে জানে। আৰু এইবাৰো এই অনুষ্ঠানটি জানুৱাৰী 2, 3, 4 তাৰিখে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। আৰু এইবাৰ তেখেতলোকৰ এক অনবদ্য প্ৰচেষ্টা, 1 লাখ মানুহে জুবিনদাৰ মায়াবিনী গীতটো গাবলৈ গৈ আছে। এটা ৰেকৰ্ড হ'বলগীয়া অনুষ্ঠান। তাতে জুবিনদাক চিৰসেউজ বঁটাটো প্ৰদান কৰা হ'ব। মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন, শুভেচ্ছা। আৰু ময়ো সেইদিনা উপস্থিত থাকিম 4 তাৰিখৰ দিনা। গতিকে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ, আপোনালোকৰ সহায় সহযোগিতা আৰু মৰম একান্তৰে কামনা কৰিছোঁ। সকলো আহিব। ধন্যবাদ। সোণাৰু কাঞ্চন কৃষ্ণচূড়া, নতুন আলোকৰ পৃথিৱী।